মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই তোমালোকক চতুৰ্থ শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ পাঠ্যক্ৰমৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ কেইটা আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। এতিয়া চোৱা, প্ৰথম প্ৰশ্নটো আছিল তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিহ্নটো পূৰ কৰা। ইয়াত চোৱা, ইয়াতে এটা প্ৰশ্ন দিয়া আছে, এই প্ৰশ্নটোৰ চাৰিটা উত্তৰ দিয়া আছে, তাৰে যিটো উত্তৰ শুদ্ধ ইয়াত এই বক্সৰ ভিতৰত 1 2 3 4 এনেকে দিয়া আছে, তাৰে যিটো শুদ্ধ সেইটো আমি পূৰ কৰিব লাগে। ক নম্বৰটো চোৱা, শৰীৰৰ ৰোগ প্ৰতিৰোধকাৰী পৰিপোষকবিধ কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ, ভিটামিন আৰু খনিজ লৱণ। অৰ্থাৎ ভিটামিন আৰু খনিজ লৱণে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। 3 নম্বৰটো নহ'ব, তোমালোকে এই 4 নম্বৰ ৰাউণ্ডটো পূৰ কৰি দিবা। তাৰপিছত খ নম্বৰটো আছিল তলৰ কোনটো শৰ্কৰা সমৃদ্ধ খাদ্যৰ গোট? অৰ্থাৎ 1 নম্বৰত আছে কণী, ঘিউ, মাখন, বাদাম। 2 নম্বৰত আছে ভাত, ৰুটি, চিৰা, পিঠা। 3 নম্বৰত আছে দাইল, উৰহি, বুট, সয়াবিন। 4 নম্বৰত আছে বিলাহী, কলডিল, মধুৰিআম, শিলিখা। ইয়াৰে শৰ্কৰা আছে ভাত, ৰুটি, চিৰা, পিঠা। অৰ্থাৎ 2 নম্বৰটো শুদ্ধ হ'ব। তোমালোকে 2 নম্বৰ ৰাউণ্ডটো পূৰ কৰি দিবা। তাৰপিছত গ নম্বৰটো চোৱা, আমাৰ শৰীৰৰ বাবে প্ৰটিন কিয় প্ৰয়োজনীয়? 1 নম্বৰত আছে শক্তি যোগায়। 2 নম্বৰত শৰীৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। 3 নম্বৰত খাদ্য হজম হোৱাত সহায় কৰে। 4 নম্বৰত আছে শৰীৰক তাপ আৰু শক্তি যোগান ধৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ, শৰীৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। অৰ্থাৎ প্ৰটিনে আমাক কি কৰে? শৰীৰৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। গতিকে তোমালোকে এই বক্সৰ ভিতৰত 2 নম্বৰ য'ত আছে এইটো তোমালোকে পূৰ কৰি দিবা গোলটো। এতিয়া 2 নম্বৰ চোৱা, 2 নম্বৰত কি দিছে? ক অংশৰ লগত খ অংশ আঁচটানি মিলোৱা। এতিয়া ক অংশ, এইটো খ অংশ, তো এইটো তোমালোকে আঁচটানি মিলাব লাগে, কোনটোৰ লগত কোনটো মিল। পানী কি কৰে? খাদ্য হজম হোৱাত সহায় কৰে। অৰ্থাৎ পানীৰ লগত কি হ'ব? পানী খাদ্য হজম হোৱাত সহায় কৰে। এইটোৰ লগত এইটো মিলাবা। তাৰপিছত চৰ্বি শৰীৰক তাপ আৰু শক্তি যোগান ধৰে। চৰ্বি শৰীৰক তাপ আৰু শক্তিৰ যোগান ধৰে। তাৰপিছত অত্যাধিক পৰিমাণৰ তেল, চেনি, মছলাযুক্ত খাদ্য কি কৰে? শৰীৰৰ বাবে অপকাৰী। অৰ্থাৎ এইটোৰ লগত এইটো। শাক পাচলি ফল মূল, এইটোৰ লগত এইটো। শাক পাচলি ফল মূল শৰীৰক ভিটামিন আৰু খনিজ লৱণ যোগান ধৰে। তো হৈছে, বুজি পাইছা তোমালোকে? এতিয়া 3 নম্বৰত চোৱা, 3 নম্বৰত খালী ঠাই পূৰ কৰিব দিছে। খালী ঠাই পূৰণ কৰা। সুষম আহাৰত প্ৰয়োজনীয় পৰিমাণৰ সকলোবোৰ পৰিপোষক থাকে। ইয়াত কি লিখিবা? পৰিপোষক থাকে। প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে, ইয়াত লিখিবা পানী খাব লাগে। ইয়াত পানীয়ে হ'ব, ইয়াতে একচুৱেলি ড্ৰেছ খাব লাগে দিব লাগিছে। পানী খাব লাগে। শৰীৰৰ গঠন, বৃদ্ধি আৰু ৰোগ নিৰাময় কৰাত সহায় কৰে। নিৰাময়, ইয়াত লিখিবা নিৰাময়। বজাৰত কিনিবলৈ পোৱা অত্যাধিক তেল, নিমখ, মছলা ইত্যাদি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা খাদ্যবোৰক জাংক ফুড বোলে। জাংক ফুড বোলে। হৈ গ'ল। এতিয়া 4 নম্বৰত চোৱা, 4 নম্বৰত দিছে উত্তৰ লিখা। ক নম্বৰত আছে কাৰ্যৰ ভিত্তিত ভাগ কৰা খাদ্যৰ গোট কেইটাৰ নাম লিখা। খ নম্বৰত আছে কাৰ্বহাইড্ৰেট আৰু শৰ্কৰা সমৃদ্ধ থকা 3বিধ খাদ্যৰ নাম লিখা। ক নম্বৰত আছে খাদ্যৰ পৰিপোষক কেইবিধৰ নাম লিখা। খ নম্বৰত আছে 2বিধ
থলুৱা খাদ্যৰ নাম লিখা। তো এই চাৰিটা প্ৰশ্নৰ উত্তৰ মই তোমালোকক PDF আকাৰত লৈ আহিছোঁ, তোমালোকে চোৱা। আৰু যদি তোমালোকক PDF লাগে তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনত গৈ তোমালোকে PDFটো ডাউনলোড কৰি ল'ব পাৰিবা। চোৱা, 4 ক নম্বৰ প্ৰশ্নটো আছিল কাৰ্যৰ ভিত্তিত ভাগ কৰা খাদ্যৰ গোটকেইটাৰ নাম কি? উত্তৰ শক্তিদায়ক খাদ্য, 2 নম্বৰ শৰীৰ গঠনকাৰী খাদ্য, 3 নম্বৰ শৰীৰ সুৰক্ষাকাৰী খাদ্য। খ নম্বৰত আছিল কাৰ্বহাইড্ৰেট বা শ্বেতসাৰযুক্ত বা শৰ্কৰা সমৃদ্ধ কাৰ্বহাইড্ৰেট বা শৰ্কৰা সমৃদ্ধ থকা 3বিধ খাদ্যৰ নাম লিখা। উত্তৰ দি লিখিবা চাউল, আলু আৰু গম। অৰ্থাৎ ইয়াত তোমালোকে চাউল নিলিখি ভাতো লিখিব পাৰিবা। ভাত, আলু আৰু ৰুটি লিখিব পাৰিবা। ৰুটি এইকেইটা লিখিলেও হ'ব। গ নম্বৰত আছে খাদ্যৰ পৰিপোষক কেইবিধৰ নাম কি? ইয়াক পৰিপোষক অৰ্থাৎ ইয়াক উপাদান বুলিও লিখা হয়, কোৱা হয়। উপাদান বুলিও কোৱা হয় ইয়াক। খাদ্যৰ উপাদান বা পৰিপোষক কেইবিধৰ নাম। আমি জানো যে খাদ্যত কেইবিধ উপাদান থাকে বা পৰিপোষক থাকে? 6বিধ খাদ্যত 6বিধ পৰিপোষক আছে। তাৰে ভিতৰত কাৰ্বহাইড্ৰেট, শ্বেতসাৰ বা শৰ্কৰা, তাৰপিছত প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ লৱণ আৰু পানী। ঘ নম্বৰটো চোৱা, 2বিধ থলুৱা খাদ্যৰ নাম লিখা। একেবাৰে সহজ, পিঠা আৰু চিৰা লিখিবা। তাৰপিছত 5 নম্বৰটো চোৱা, সুষম আহাৰ বুলিলে কি বুজা? উত্তৰ শৰীৰৰ বৃদ্ধি, শক্তি আৰু সুস্বাস্থ্য বজাই ৰাখিবলৈ প্ৰয়োজনীয় সকলো পৰিপোষক সঠিক পৰিমাণে থকা আহাৰক সুষম আহাৰ বোলা হয়। 6 নম্বৰত আছে মেদ উকলি যোৱা খাদ্য কিয় খাব নালাগে? উত্তৰ মেদ উকলি যোৱা খাদ্য বেয়া হৈ যায় আৰু তাত ক্ষতিকাৰক জীৱাণু জন্ম ল'ব পাৰে। এনে খাদ্য খালে খাদ্যত বিষক্ৰিয়া, পেটৰ অসুখ আদি হ'ব পাৰে। সেয়েহে মেদ উকলি যোৱা খাদ্য খাব নালাগে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনিয়ে আছিল অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰখিনি। আজিলৈ ভিডিঅ'টো ইমানেই সামৰিছোঁ। পৰৱৰ্তী অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।